তো গুড মৰ্ণিং গাইজ। তো সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, তো আজি দিম বুলি ভাবিছোঁ। তো এতিয়া উঠিলোঁ বাৰু, উঠি লৈ অলপ ফ্ৰেছ হৈ গ'লোঁ, চাহ তাহ খালোঁ আৰু এতিয়া অলপ ইফাল সিফাল যাব লাগিব আৰু। তো চাই থাকক, ৰাতি ফাংচনো আছে, ফাংচনো দেখাম। তো বঢ়িয়া কৰি চাই থাকোঁ। তো গাইজ আৰু এটা বস্তু চাব নেকি? এইটো চাওক। কেনেকুৱা লাগছে গাইজ কমেণ্ট কৰিব। এইটো কাঠৰ হয় বাৰু, কাঠৰ, অৰিজিনেল নহয়, কাঠৰ। তো গাইজ আমাৰ টাইগাৰ ৰখাংছো হা। তো গাইজ ৰুক্মিণীত পূৰা চিলিণ্ডাৰটো উঠাই লৈ আৰু এতিয়া আহিছোঁ চিলিণ্ডাৰ ল'ম বুলি। তো ইমান ভিৰ, ৰখি আছোঁ সেইকাৰণে। তো গাইজ টাউনৰ পৰা আহি পূৰা একদম ভিক্স চকলেট লৈ মুখত সোমাই এতিয়া আৰু যাম। আৰু গাইজ টাউনত যাই আছোঁ। তো গাইজ গাড়ীখনত এটা বস্তু লগাইছোঁ আৰু বাদ বাকী আছে। তো মোৰ ৰুক্মিণী চাই ল'ব। তো গাইজ বেলেগ একো নাই, এই মহাকাল লগাইছোঁ পূৰা আগফালে, আৰু লগাম বাৰু অলপ কিবা কিবি আছে। তো চাই থাকক। তো গাইজ এয়া টুকু। তো মোৰ তাত অহাৰ লগে লগে পূৰা উঠি লৈছে আৰু এতিয়া ইয়াতে বহি থাকোঁ আৰু কথা নুনুমে। তো গাইজ এইটো চাওক, আৰু এটা এইটো কাঠৰে হয়। তো আগতে বিৰাট ভয় খাইছিলোঁ। আৰু ইফালে এইটো পক্ষী এটা বনাই থৈছে, তো এইটোও কাঠৰে হয়। তো এইবোৰ চব মানে ককাই বনোৱা আছিল, মামাহঁতৰ ককাই আৰু। তো গাইজ চাহ আহি গ'ল দিয়ক। এয়া ইফালে চাহ আৰু ভুজিয়া আৰু এইটো কি বস্তু নাজানো আৰু, খাই কিজান বঢ়িয়া লাগিব। তো খাই লওঁ, আপোনালোকে চাই থাকক। তো গাইজ চিধা আহি পালোঁ হাই ছেকেণ্ডাৰী ফিল্ড, আৰু ইয়াতে হৈছে ডায়মণ্ড জুবলি। তো হাই ছেকেণ্ডাৰী স্কুলৰ দুদিনটো গুচিয়ে গ'ল আৰু আজি হ'ল শেষ দিন। তো ইয়াতে ফাংচন হ'ব, ৰাতি কল্পনা পাটোৱাৰী আহিব। তো এনেকুৱাই আৰু হেৰণ ভাল খবৰ পাতি। তো গাইজ আহিছোঁ ৰ'ব, ক'ত দে অলপ পাৰবা কাৰণে। তো মোৰ লগত এয়া আমাৰ মই নাই বোলে, নামটো নকওঁ, নামে এটা ভাববা লাগব ৰ'ব গাইজ। তো ভাবিম, আপোনালোকে ভাবক, তাৰপিছত ইয়াক নামটো দিব লাগিব বঢ়িয়া কথাই। তো গাইজ লাহে ধীৰে আহি পাইছোঁ ৰ'ব, একদম ফাংচন। তো গাইজ যিহেতু ৰাতি, তো আৰু এতিয়া কেমেৰা চাগে ইমান ভাল নহ'ব, তো ফাংচনৰ কিজান ভালকৈ দেখাব নোৱাৰিম। তো যেতিয়া মোবাইল এটা ভাল চাই ল'ম তেতিয়া ফুল বঢ়িয়া বঢ়িয়া ভিডিঅ' দিম আৰু। তো গাইজ এয়া পেণ্ডেলটো চাই লওক কিমান ডাঙৰ, তো মজা, ভাল লাগছে। তো চাই থাকক মোৰ লগতে। তো গাইজ একদম মানে স্কুলৰ ভিতৰত আহি গ'লোঁ, স্কুলখনৰ আহি গ'লোঁ। আৰু এইফালে পূৰা লাইটিং চাইটিং চাই লওক, তো মজা। ফাৰ্ষ্ট 2 দিন আহিব পৰা নাই, তো আজি লাষ্ট শেষ। তো সেইটো কাৰণে শেষ দিন হ'লেও আহিছোঁ আৰু। তো গাইজ কেনেকুৱা লাগছে চাই লওক। তো গাইজ এতিয়া প্ৰগ্ৰাম পূৰা শেষেই হ'ল, প্ৰায় মানুহ চানুহ গুচি গ'ল। তো আৰু এতিয়া জাতীয় সংগীতটো গাই আছে, তো এইটো কাৰণে উঠি দিছোঁ অলপ, থিয় হৈ লৈছোঁ যিহেতু জাতীয় সংগীত গাইছে। তো এনেকুৱাই আৰু, তো আজিলৈ সমাপ্ত। পৃথিবীর কত বিশাল জনক উপা করি
পুনৰ লগ পোৱাৰ ইচ্ছা থাকিলে মোৰ বিহুৰ সময়ত বিশেষভাৱে লগ পাবলৈ। তো গাইজ প্ৰগ্ৰাম শেষ, মানুহ শেষ, তো লগতে মোৰ ভিডিঅ' শেষ। বাই বাই।